रोम रोम भाइयों, सिस्टम पार देंगे। बैगन Tecnologia! Tecnologia! वेलकम बैक टू माय चैनल। तो आज रातिपुৱা উঠোতে বহুত দেৰি হ'ল আৰু উঠাৰ ইচ্ছা নোযোৱা হৈ গৈছে, কাৰণ ডেইলি এখন ইলেক্ট্ৰিক অটো যদি আমাৰ গুৱাহাটী চিটিত আহি থাকে তো আপোনালোকে কি গাড়ী চলাব। তো তাৰ কাৰণে উঠোতে 12টা বাজিছে পূৰা। তো এতিয়া ওলাই পেলাই এইফালে মেইন ৰাস্তা পালোহি। তো হাইৱে ওচৰত ৰখি আছোঁহি, তো যাতে ভাড়া এটা লাগে আৰু তাকে ৰখি আছোঁ কিমান দেৰৰ পিছত ভাড়া লাগে, কাৰণ ভাড়াটো লাল দাগ দেখাই আছে, ৰেপিডত উবেৰটো দেখাই আছে কিন্তু অহা নাই। তো আহিলে উঠাই দিম আৰু আপোনালোকক দেখাম আজি যে আজি কেনেকুৱা চিটুৱেশ্যন হৈ আছে। আৰু ৰেপিড' ব্যৱস্থাকে সুধিছে, যোনে নাই শুনে মই এটা ভিডিঅ' বনাই দিম, তো আপোনালোকে চাব। আহি গ'ল, ভাড়া আহি গ'ল, উঠিল জাষ্ট ক'ব লৈছিলোঁ বহুত টাইম হ'ল ভাড়া অহা নাই, এটা আহিছে। তো উঠালেও আছে 1.5 কিলোমিটাৰমান দূৰত চাগে, দেখাম স্ক্ৰীণত। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ, মই ড্ৰপ কৰি দেখাই দিম ক'ত গৈছে। তো আপোনালোকে চাই ৰাখক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফাৰ্ষ্ট কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে BJP অফিচ। তো ইয়াতে আহি তেওঁক ড্ৰপ কৰালোহি। আহি পালোহি BJP অফিচ। তো কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো ফাৰ্ষ্ট ভাড়াটোত পাইছোঁ 84, য'ত নেকি পায় 17 টকা। তো আজি পাইছোঁ 84। তো এতিয়া বৰ্তমানটো উবেৰ আৰু ৰেপিড' দুয়োটাতে অনলাইন আছোঁ। এতিয়া যিটোতে ভাড়া আহে আৰু উঠাই দিব লাগিব, কাৰণ অহাটো দেৰি হ'ল আৰু ভাড়াটো গতি বেয়া হৈ আছে। তো যি ভাড়া আহে আৰু কুকুৰা হওক চুকুৰি হওক, যি নম্বৰ বুকিংটো লাগিছে। তো ৰেপিড'টো উঠাব চাই আছোঁ, মানে ৰেপিড' এক্সট্ৰা চাৰ্জ দি আছে। তো আছে বিদ্যামন্দিৰ পথৰফালে, তাত যাব লাগিব পিক আপ কৰিবৰ কাৰণে। তাৰপিছত তেওঁ যাব চাগে দিছপুৰ, এখনতে তেনে দেখাইছে, মই ড্ৰপ কৰি গৈ আছোঁ, দোকান দেখাইছে। 2 নম্বৰ বুকিংটো কমপ্লিট। এইটো হ'ল ৰাজধানী মছজিদ যায় আৰু এইফালে হ'ল লাষ্টগেট। কাষ্টমাৰটো ইয়াতে আহি ড্ৰপ কৰালোঁ। এইটো ভাড়া হৈছে 3 কিলোমিটাৰ, ড্ৰপটো আছিল। তো 3 কিলোমিটাৰত পাইছোঁ 106 টকা। সেইটো কাৰণে বৰষুণ দিব আমি কৈ থাকোঁ, এতিয়া বৰষুণ দিয়ে ধুনীয়া ভাড়া আহিছে। ৰাতি বৰষুণ দিলে এতিয়া পানী হৈ আছে, চব জেগাতে পানী। তো ভাড়াটো ভাল দিছে। তো এতিয়া আৰু চাওঁ, ৰেপিড'টো উঠাব চাওঁ, যদি ৰেপিড' নাহে তেতিয়া উবেৰত চাম আৰু। চাই লওক গাড়ী ক'ত সোমাই গৈছে। লে বেটা ডিভাইড এটা ওপৰদি গাড়ী উঠাই দিছে গাইজ। সেইটো হৈছে ৱাৰলেছ হাতীগাঁও, এই চাৰ্ভে ৱাৰলেছ বেলতলা। তো এনেকুৱা গতি আৰু হাতীগাঁৱতো যাবই নোৱাৰি গাইজ, মানে এক্সট্ৰা পানী হৈ আছে। তো ইয়াত অলপ যাবলৈ পাৰি। তো এতিয়া আহি আছোঁ আহি পালোঁ এই চাৰ্ভে, আৰু চাৰ্ভেত আহি 10 মিনিটমান বহিলোঁ, গাড়ী চাই আছোঁ, মানে পানী হৈ আছে। তো ধুনীয়া গাড়ী জাম লাগি আছে আৰু ভাড়াটো আহিল ৰেপিড'ত। তো ৰেপিড'তে উঠাব চেষ্টা কৰি আছিলোঁ। তো আছে অংকুৰ পথত। তো যাওঁ কাষ্টমাৰজন গৈ পিক আপ কৰোঁগৈ, কাৰণ বৰষুণৰ এতিয়ালৈকে পানী নুশুকাই জল্দি ভাড়া মাৰিব লাগিব, তেতিয়াহ'লে ভাল ভাড়া দিব। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। ফাল্টু মানুহ আহিছিল, বিৰাট ফাল্টু মানুহ গাইজ। এনেকুৱা ঘাটিয়া মানুহ লৈ আহিছোঁ। 73 হৈছে আৰু তেওঁলোকে খুচুৰা আছে, 70 টকাহে দিছে, কৈছে খুচুৰা নাই, আৱাজ কৰিয়ে আছে। কেনেকুৱা মানুহ হ'ব বোলে। তো এইটো বুকিং কমপ্লিট। তো আৰু এটা ভাড়া লাগিছে জানো চাব লাগিব ক'ত যায়, চাই মই কৈ আছোঁ। ভাড়াটো মানে লাগিছে উবেৰত, ঠিক আছে। কাষ্টমাৰজন 400 মিটাৰমান দূৰত আছে, বেলতলা যাব চাগে, খালি কেঞ্চেল নকৰিলেই হ'ল। তো গৈ আছোঁ কাষ্টমাৰজনৰ ওচৰত। গাইজ আহি পালোঁহি বেলতলা তিনিআলি। তো মানে কাষ্টমাৰজনক ইয়াত ড্ৰপ কৰিলোঁ, এইটো হস্পিটেল হয় গাইজ। এইটো বুকিং কমপ্লিট। আহিছিল বেলতলা তিনিআলি, ডক্টৰ ঘৰত আহিছিল কিবা। তো মানে এইটো ভাড়াত পালোঁ 70 টকা, আহিছে LCD পৰা। তো বেয়া হোৱা নাই, কাৰণ যাওঁতেও 70 টকা, আহোঁতেও 70 টকা, 140 টকা আপ ডাউন হ'লে বহুত ভাল হৈ যায়। আৰু পানী যেতিয়ালৈকে নুশুকাই মানে ভাড়াকেইটাহঁত আহি থাকিব, সেইটো জনা আছে। কিন্তু আহি থাকিলেও মইতো ঘৰত যামেই, ভাতকেইটা খাই আহিমগৈ। আহি পালোঁ সেই ঘৰ, আৰু ঘৰত আহি পেলাই মানে এতিয়া জাষ্ট ঘৰ সোমোৱাই নাই। চাবি তাবি খুলি লৈছোঁ, গাড়ী চাইড কৰি লৈছোঁ। তো
ঘৰত গৈ পূৰা ভাত পানী খাম, 1 ঘণ্টামান শুম, তাৰপিছত দেখা যাব কি ভাড়া হয়। কাৰণ চবফালে পানী হৈ আছে, এনেই বেকাৰ গৈ পানীৰ গাড়ী নমাই লাভ নাই। তো যি পাৰিছোঁ মাৰিম আৰু। তো এতিয়া যাওঁ ভাত খাওঁগৈ, তো পিছত লগ পাম। ভাত পানী খাই আহিছোঁ বৰ্তমান মাৰ্কেটত। মাৰ্কেট সেমেকা হৈ আছে। তো আছেই মানে হাইৱেৰ ওচৰত, যাতে ভাড়া আহিলে লাগে, চিধা গেম ভিলেজৰ ফালে আহিলোঁ। ইয়াত ভাড়া লাগিলেতো ভাল ভাড়া লাগে, তো সেইটো কাৰণে এটা ল'ম এতিয়া। তো মানে বহুত টাইম চালোঁ, ৰুমৰ পৰা এতিয়া আহি আছোঁ, ৰাস্তাত গাড়ীয়ে গাড়ী ইমান ইলেক্ট্ৰিক অটো। এতিয়া অলপ টাইম ৰওঁ ইয়াতে, যি হয় দেখা যাব। কি ক'ম আৰু, মানে কি ক'ব, ভাড়া গতি মানে গেম ভিলেজত বহিলোঁ 10-15 মিনিট, নাই ভাড়া নাই। আহি পালোঁ বেহাবাৰী, নাই। বেহাবাৰীৰ পৰা আকৌ এষ্টেটে টাৰ্ণিং লৈছোঁ, এতিয়া ভাড়া এটা লাগিছে। আছে লালমাটি লক্ষী মন্দিৰৰ ফালে, যাব লাগিব তাত কাষ্টমাৰজনক পিক আপ কৰিবৰ কাৰণে। ক'ত যায় ন এতিয়া, আহিছে একচেপ্ট কৰিছোঁ, কি ক'ত চোৱা নাই। যাওঁ পিক আপ কৰোঁগৈ, পিছত মই কৈ দিম ক'ত গৈছিলোঁ আৰু কিমান পাইছিলোঁ। আগত গৈ পিক আপ কৰোঁগৈ। আহি পালোঁ এই বি বৰুৱা কলেজ, উলুবাৰী। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰিলোঁ, এইটো পিছফালে বি বৰুৱা কলেজ হয় এখন। তো এইটোত পাইছোঁ 174। কাষ্টমাৰটোক মানে ভুল কৰা হ'ল, 172 মান দেখাইছিল, মই ভুলতে 174 ক'লোঁ, কাষ্টমাৰ 174 দি গ'ল। এতিয়া ইয়াত ভাড়া আহি আছে পল্টন বজাৰ যোৱাৰ ইচ্ছা নাই, বেলতলা চিটি চেণ্টাৰ এইবিলাক ভাড়া উঠাব চাম এতিয়া। বাপৰে, ইমান পল্টন বজাৰ ভাড়া আহেনে? আহি পালোহি চিটি চেণ্টাৰ, এটা অফলাইন ভাড়া লৈ আহিলোঁ 80 টকা। তো এতিয়া ইয়াত এটা ভাড়াটো নালাগিব, অলপ আগত যামগৈ, কাৰণ গাড়ী বহুত আছে দেখিছেনে, কিমানবোৰ গাড়ী চাওকচোন। ইলেক্ট্ৰিক অটো চাওক, আজি মই দেখাই দিছোঁ পূৰা চালক। চবেই গাড়ী লৈ আছে, বৰ্তমান গাড়ীৰ চিটুৱেশ্যন চালক। গোটেই গুৱাহাটীৰ ইলেক্ট্ৰিচিটি। কাষ্টমাৰটো ৰেপিডোতে লৈ আহিছিলোঁ অনলাইন, তো আহি পেলাই ড্ৰপ কৰালোঁ। এইটো হৈছে লালমাটি মীৰা ৰেচিডেঞ্চি। জাম লাগি আছে জোৰদৰ এইফালে, তো ৰেকৰ্ড কৰিব নহ'ল, চিধা লৈ আহিছোঁ। ৰেপিডোত লাগিছিল বুকিংটো, তো আহি পেলাই চিধা ড্ৰপ কৰালোঁ, লালমাটি হয়। তো এইটো পাইছোঁ 142 টকা। তো ইয়াৰ পৰাহে ভাড়া লাগে নালাগে, কাৰণ ইয়াৰ পৰাতো এতিয়া সন্ধিয়া টাইমত ভাড়া কমেই লাগে। তেওঁ অলপ টাইম ৰখি চাওঁগৈ মেইন ৰাস্তাত লাগে নালাগিলে বেলতলালৈকে খালী যাব লাগিব। যেনেকৈ খালী যোৱাটো বিৰাট অসুবিধা লাগে পিছবেলা, আগবেলা হ'লে পাৰি। এতিয়া কি কৰোঁ ভাবি আছোঁ, তাকে আকৌ হৈছে যে যি কাম চলি আছে গাড়ী সোমাবই নিদিয়ে, তো ঠেলি হেঁচি আহিলোঁ। এতিয়া যাওঁ আকৌ, কথাই আন্ধাৰ হৈ গ'ল। আৰু এটা ভাড়াও লৈ আহিছিলোঁ মই, ভাড়াটো আনিছোঁ মানে বেলতলা তিনিআলিৰ পৰা। তো এইটো হৈছে বেক চাইডে আছে, এইটো GNRC হস্পিটেল আছে, আৰু এইটো গলিৰ ভিতৰত আহি ড্ৰপ কৰালোঁ। সেইজন অফিচ আছে তাতে ড্ৰপ কৰাই আহিলোঁ। গাইজ মানে যিকেইটা ভাড়া উঠাই আছোঁ, মানে ৰেকৰ্ড চেকৰ্ড কৰা নাই, চিধা আহি ড্ৰপ কৰাই আছোঁ। তো এইটো ভাড়াত চালোঁ 75 আনিছিলোঁ বেলতলা তিনিআলি, ড্ৰপ কৰালোঁ ছুপাৰ মাৰ্কেট। তো আৰু তেনেকুৱা ভাড়া যি পাওঁ উঠাই যাম, কাৰণ এতিয়া সন্ধিয়া হৈ গ'ল। সন্ধিয়া টাইমততো ৰেকৰ্ড কৰাটো ইমান নহ'ব, যিখিনি ৰেকৰ্ড কৰিম আৰু উঠাই ল'লে। গাইজ এটা অফলাইন ভাড়া আনিলোঁ, আনি পেলাই এইটো গেম ভিলেজত ড্ৰপ কৰালোঁ। আৰু ড্ৰপ কৰা মানে মই হাইৱেৰ ওচৰতে ৰৈ আছোঁ, আৰু ভাড়াটো মানে আহিছে ৱাৰলেছৰ পৰা আনি গেম ভিলেজত ড্ৰপ কৰালোঁ, 150 টকা পালোঁ। তো ভাবিছোঁ এতিয়া ঘৰত যামগৈ, কাৰণ ৰখি থাকি লাভ নাই, আৰু ঘৰত যোৱাৰ আগত আজি ইনকমটো কৰি যাওঁ। ইনকম বেছি নাই, মানে ৰেপিডোত মাৰিছোঁ যদি 600-700 কিবা এটা মাৰিছোঁ, স্ক্ৰীণত লগাই দিম। আৰু উবেৰত এটা ভাড়াই উঠাইছোঁ, সেইটো মানে উঠি গ'ল বাই চান্স, এনেই ৰেপিডো মই ইউজ নকৰিলোঁ হয়, তো সেইটো লগাই দিম। আৰু অফলাইন ভাড়া মাৰিলেও 80 টকীয়া দুটা, 100 টকীয়া দুটা, 150 টকীয়া এটা। মই তলত লিখি দিম কিমান হয়, টোটেলটো লিখি দিম, আপোনালোকে চাই ল'ব। আৰু ভিডিঅ' ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, মই এটা ভিডিঅ' আনি আছোঁ, যোনটো ভিডিঅ' য'ত চাৰ্জিং পইণ্টৰ কাৰণে মোক কমেণ্ট কৰি আছিল বহুতে। তো চাৰ্জিং পইণ্ট ক'ত আছে, মই এটা ভিডিঅ' ধুনীয়াকৈ দি দিম, তাৰ আপোনালোকে চাই ল'ব। বৰ্তমান মই আছোঁ হাইৱে, দেখাই আছোঁ।
পূৰা হাইৱে গাড়ী পূৰা চকাচক চলি আছে। তো এতিয়া ভাবিছোঁ ঘৰত যামগৈ। ঘৰত যোৱাৰ আগত আপোনালোকে এটা কাম কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ বাই বাই।